Hello everyone, welcome back to my YouTube channel Smile with Niharika. আপোনালোকৰ সকলোৰে ভালনে? ময়ো ঠিকে আছো। Finally মই জোৰহাট আহি পাই গলোহি। বহুত দিন থাকিলো, almost 3 weeks মান থাকিলো মই ঘৰত। আৰু ঘৰত থকা ছোৱালী মানেটো বুজি পাব যিসকল বিয়া হৈছে ঘৰত থকাৰ হে মানে আমেজটোৱে বেলেগ হৈ যায়। কাৰণ যিমানে নহওক দিয়কচোন বহুত দিনৰ মূৰত মাহঁতক লগ পোৱা হয়, কথা শেষেই নহয়। আৰু আপোনালোকে বিলিভ কৰক মই 3 সপ্তাহ থাকি আহিছোঁ, কিন্তু এতিয়াও মোৰ যেন হেঁপাহ পলোৱাই নাই তেনেকুৱাই ফিল হৈ থাকে। এতিয়াও যেন কথা পাতিবলৈ কিবা কিবি থাকিলে তেনেকুৱাই ফিল হয়। আৰু অহা দিনাখন ইমানেই মনটো বেয়া লাগে। মই অহা দিনাখন বুলি নহয়, যেতিয়া গম পাওঁ যে ছানডে বা ছেটাৰডে যাম বুলি তাৰ দুদিনমানৰ আগৰ পৰা মনটো ভাল নালাগে আৰু ইমান মানে চকু পানী ওলাই থাকে ন। অহা দিনাখনতো মই আধা ৰাস্তা কান্দি আহিছোঁ। দিকে কৈছে নেক্সট টাইম কিন্তু মই নিবলৈ নাহোঁ, কিন্তু এনেকুৱা হ'লে মাৰ লগতে আহিবা বুলি কয়। তথাপিতো আৰু সেইটোতো উপায় নাইকিয়া কথা, ইয়াৰ পৰা যাওঁতেও মোৰ বেয়া লাগে। চ' ছেইম কথাই তাৰ পৰা আহোঁতেও মোৰ বেয়া লাগে। তো উপায়টোতো নাই, আহিবই লাগিব, এখনো যিহেতু নিজৰ ঘৰে হয়। আৰু সেয়াই আৰু এতিয়া ফাইনেলি এডজাষ্টটো হৈ গ'লোৱে। আৰু কালি আহিলোঁ যেতিয়া আজি পূৰা অ'কে হৈ গ'লো এতিয়া। তো আজি উঠোঁতে সোনকালে উঠিলোঁ, ডিকিৰ ফিল্ড আছিলে। এয়া চাওক এতিয়া 11টা বাজিছে, মোৰ এক্সাৰচাইজ কৰা টাইম হৈছে আৰু মানে। তো এতিয়া মাৰ কাম এটা আছে, মা আৰু পাপা গৈছে মানুহৰ ঘৰত নাম আছে, আমাৰ পৰিয়ালৰ হয়, তেওঁলোকৰ ঘৰলৈ গৈছে। তো মাৰ অহা এই মাহতে আপোনাৰ ভাদ মাহ ষ্টাৰ্ট হৈ যাব যে আধাৰ পৰা। তো মায়ে কৈছে মা বগা কাপোৰখিনি এক্সট্ৰা আৰু কালাৰফুল কাপোৰখিনি এক্সট্ৰা কৰি দিব কৈছে। কাম কৰা বাইদেউগৰাকী আহিলেতো তেওঁহঁতে কৰাব কৈছিলে, কিন্তু আকৌ তেওঁ অহালৈকেনো কি ৰখি থাকি, মই ক'লোঁ মই কৰি দিছোঁ। তাৰপিছত আৰু আজি খানা খোৱা মানুহ অকল মই, প্লাবিতা আৰু ৰিকি, আমি তিনিটাই আছোঁ। তো তাইক ক'লোঁ বেছি একো বনাব নালাগে, কিবা এটা চিম্পল বনাবা। মই একচুৱেলি কাইলৈৰ পৰাহে বনাব পাৰিম। তো সেইটো কাৰণে তাইক ক'লোঁ মই চব কাটি মেলি ৰেডি কৰি দিম, তুমি বনাই দিবা। তাৰপিছত এতিয়ালৈকেতো বাইদেউগৰাকী অহা নাই, তো বাইদেউ নাহিলে বাকী কামখিনি কৰিব লাগিব। তো পটাপট মা কামখিনি কৰি আহি অকণমান এক্সাৰচাইজটো কৰি লওঁ মিহিকৈ পাতলকৈ। আৰু তাৰপিছত ব্ৰেকফাষ্ট কৰিম। মাহঁত অলৰেডি গ'লে, ডিকিও গ'লে, চবেই খাই হৈ গ'ল, অকল ময়ে বাকী আছোঁ আৰু মই ৰিকি। তথাপিতো আৰু মই বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, ষ্টাৰ্ট কৰিলেহে মই ভিডিঅ'টো কণ্টিনিউ কৰিম, হয়নে নহয় কওকচোন। আৰু বাকী বিচনাখন মই পৰাই নাই, বিচনা পাৰি মেলি লওঁ, তাৰপিছত মাহঁতৰ ৰুমলৈ যাম। অ'কে, তো বাই বাই। বাই বাই নহয়, একচুৱেলি আহক মোৰ লগত। টাৱেলটো ৰ'দত মেলি লওঁ। কালি কাপোৰখিনি ওপৰত মেলি থোৱা আছে, আকৌ শুকান কাপোৰখিনি আনিব লাগিব। তাৰ আগত মাৰ কাপোৰখিনি ঠিক ঠাক একেবাৰে কৰি লওঁ। এক্সাৰচাইজ আজি কৰোঁ নে নকৰোঁ তাকে ভাবিছোঁ, কাইলৈৰ পৰা কৰিম চাগে। আৰু তথাপিতো যদি আজি মন যায় অকণমান কৰি লওঁ, 15 মিনিটছমান হ'লেও। তো সেয়াই আৰু মাত্ৰ খানালৈ আহিছোঁ। একচুৱেলি কি হ'ল, কামখিনি কৰিলোঁ, মই দেখাম বাৰু গোটেই কাপোৰখিনি মাৰ জাপি মেলি আজৰি হ'লোঁ। তাৰপৰা বাইদেউগৰাকীক ফোন কৰিলোঁ আহিবনে নাই, তেওঁ নাহোঁ বুলি কৈ দিলে। ৰাতিপুৱাৰ পৰা ধেৰ বাচন গোট খাই আছিলে, আকৌ সেই বাচনখিনি ধুলোগৈ। বাচন ধুই তাৰপিছত ঘৰটো সৰা মোচাও কৰা নাছিলে নাই, তাৰপিছত আকৌ ঘৰটো সাৰিলোঁ। মোচা নাই আৰু দেই, অকল সাৰি দিলোঁ, কাৰণ বাচন ধুই আৰু ঘৰ সাৰি মোৰ একদম অৱস্থা বেয়া হৈ গৈছে। আৰু একচুৱেলি কি হয়, একেটা ফ্ল'ৰ হ'লে ভাল হয়, আমাৰ আকৌ ষ্টেপেদি তললৈও যাব লাগে সাৰি পিনি। তো সেই তললৈ যাওঁতে মেলোতে ফুপনি ধৰি যায়গৈ আৰু ভাগৰ লাগি যায়। তো সেয়া এতিয়া ফেনখন চলাই অকণমান ৰখি লৈছোঁ। এফালে ব্ৰেকফাষ্ট আনিছোঁ, এয়া ৰুটি বনাই থোৱা আছে। একচুৱেলি মই বনোৱা নাই বাৰু, তথাপিতো আছিলে। কিন্তু মোৰ ৰুটি খাবলৈ ৰাতিপুৱা একদম মন নাযায়, কেতিয়াবাহে মন যায়। তো সেইটো কাৰণে কৰ্ণফ্লেক্স লৈছোঁ, তাত মিউজলি অকণমান লৈছোঁ মিঠাটোৰ কাৰণে, মানে নহ'লে সুদা মিউজলিটো কি হয় মই অকণ মিঠা পাওঁ, চুগাৰ ফ্ৰীটো খাওঁ। কিন্তু মই কি হ'ল, ঘৰত যাওঁতে তাত অৰ্ডাৰ কৰি খালোঁ, আধা আছিলে থৈ গুচি আহিলোঁ। আকৌ ইয়াত মানে হয়তো অৰ্ডাৰ কৰিব লাগিব অনলাইন, নহ'লে ডাইৰেক্ট কিনিবগৈ লাগিব, কিনিবলৈতো ওলাই যোৱাই নাই। তো সেইটো কাৰণে মিঠা যিটো নৰ্মেলটো ফ্ৰুট এণ্ড নাট আছিলে তাৰে অলপমান দি দিছোঁ। তাৰপিছত অ'টছ অকণমান মই ৰ'ষ্ট কৰি থৈ দিওঁ, ডাঙৰ যে ৰ'ল অ'টছটো মই আপোনালোকক দেখাইছিলোঁ আগৰ ভিডিঅ' এটাত, মই অৰ্ডাৰ কৰোঁ বুলি এইটো অনলাইন। তো সেইটো ৰ'ষ্ট কৰি পিনি থৈ দিওঁ, তাৰ অলপমান দি পিনি গাখীৰ অকণমান দি পিনি লৈ আহিছোঁ। এতিয়া খাই লওঁ, তাকে ভাবিছোঁ অলৰেডি 12টা বাজিলে, এক্সাৰচাইজটো 15 মিনিটমান হ'লেও কৰি লওঁ নে কি বোলো। তথাপিতো আৰু সেয়াই আৰু ভাবি আছোঁ তাকে খাওঁ নে এক্সাৰচাইজ কৰোঁ। 15 মিনিটছমান কৰিব পাৰোঁ, কাৰণ একদম ইজি যিখিনি নৰ্মেল সেইখিনি। তথাপিতো আৰু কিবা এটা কৰিম আৰু এতিয়া। ইফালে আপোনালোকক মই দেখাম, ইটো ৰুমত গোটেই কাপোৰ কানি মোৰ মেল খাই আছে, মোৰ দেখি সেইফালেও মূৰটো বিষাই আছে, মানে সেইখিনিও আকৌ সামৰিব লাগিব। তো সেয়াই আৰু কাম। সাৰোঁতে মেলোতেনো কিনো মোবাইলটো লৈ থাকিম, সেইটো কাৰণে একেবাৰে মোবাইলটো থৈয়ে দিলোঁ। কাপোৰ জাপোতে আকৌ মাৰ লগত কথা পাতিলোঁ, তাৰপৰা প্লাবিতাৰ লগত কথা পাতি জাপিলোঁ। তো সেইকাৰণে ভিডিঅ' কৰা নহ'ল। তাৰপিছত সেয়া অকণমান 15 মিনিটছমান এক্সাৰচাইজকে কৰি লওঁ, তাৰ পাছতহে মই খানাটো খাম। আনিলোঁ যেতিয়া থৈ দিওঁ আৰু ৰুমতে, তাৰপিছত কিটচেন যাম। 10 মিনিটমান কৰিলোঁ, বেছি নকৰিলোঁ, অকল হাতৰ যিকেইটা চিম্পল সেইকেইটাকে কৰিলোঁ। পেটত মই ইমান জোৰ দিয়া নাই এতিয়া।
তাৰপিছত এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ পটাপট তাৰপিছত কিটচেন গৈ মেলি আহিম আকৌ আহি পিনি আপোনাৰ আজিতো বেলেগ ভিডিঅ'টোতে ব্লগে বনাইছোঁ এডিট কৰিবলৈ নাই তো সেইফালৰ কাপোৰখিনি মোৰ ঠিক কৰি ল'ব লাগিব নহ'লে ৰুমটো দেখিবলৈ ইমান বেয়া হৈ আছে আৰু কাপোৰবোৰ ট্ৰলিত সোমাই থাকিলে বাৰে প্ৰতি ট্ৰলি খুলি উলিয়াবলৈ মন নাযায় দিয়কচোন তো সেয়াই আৰু এফালে মাৰ লগত কথা পাতিছোঁ বেয়া মাহঁতকো মিছ কৰোঁ মই আৰু স্পেচিয়েলি মোৰ মেকুৰীকেইটা বহুত মিছ কৰোঁ তাহাঁতক আৰু মই আকৌ কৰ্ণফ্লেক্স মিউজলি এইবোৰ খাই ইমান ভাল পাওঁ মই যিমানে ভাল পাওঁ ডিকিয়ে মানে নৰ্মেল আৰু খায় আৰু কিন্তু ইমান ভাল নাপায় কিন্তু মই আকৌ বেলেগ ভাল পাওঁ খাই কেলৈ নাজানো মই আকৌ ৰাতিপুৱা ৰুটি এইবোৰ খাবলৈ বৰ কিবা মন নাযায় কেতিয়াবা মন যায় দেই মন নাযায় বুলিও নকওঁ পুৰি খাই বাৰু বেয়া নাপাওঁ ভালেই পাওঁ তো তেনেকৈ মন যায় কিন্তু তথাপিতো মানে মই মিউজলি বা অ'টছ তেনেকুৱাবোৰ খাই বেছি ভাল পাওঁ মানে একচুৱেলি খাওঁতে চাগে হেবিটো হৈ গ'ল গম নাপাওঁ আৰু তো সেয়াই তাৰপৰা আৰু আপোনালোকক কি ক'ম বুলি ভাবিছিলোঁ মই কিবা এটা ক'ম বুলি ভাবিছিলোঁ কমেণ্ট ছেকশ্যনত কাপোৰৰ ওপৰত কিবা ভিডিঅ' দিলে ইমান মানে একেজনী মানুহে হ'ব চাগে নে কি গম নাপাওঁ একেটাৰ কমেণ্টে মানে প্ৰায় আহে মানে দেই তাৰপিছত কাপোৰৰ ওপৰত কথা কয় ইমান তো কাপোৰ বা মই যি মন যায় তাকে পিন্ধোঁ ন তাকো মানে কি হয় অকেজন চাই ক'ত কি পিন্ধিব লাগে সেইখিনিতো জানো ন তো জনাৰ পিছতহে পিন্ধোঁ আৰু ইয়াত মই পেণ্টছ পিন্ধা নাই এতিয়ালৈকে যোৰহাটত আপোনালোকে চাগে ধৰিব পৰা নাই মই ইয়াত পেণ্টছ কেতিয়াও পিন্ধা নাই জিন্স তো অকল শিৱসাগৰ গ'লে মই মাৰ ঘৰতে পিন্ধা হৈছে ইয়াত পিন্ধা নাই ইয়াত অকল ড্ৰেছ চেলৱাৰ ছেট কুৰ্তা শাৰী মেখেলা চাদৰ সেইখিনিয়ে মানে ইউজুৱেলি যিখিনি মানুহে পিন্ধে সেইখিনিয়ে পিন্ধি আছোঁ পেণ্ট চেণ্টটো মই ইয়াত পিন্ধা নাই তো ময়ো জানো ন ক'ত কি পিন্ধিব লাগে বা কেনেকুৱা দেখাব কি নাই মেক্সিমামটোতো মেখেলা চাদৰে পিন্ধো ওলাই গ'লে মানে মানুহৰ ঘৰলৈ গ'লে আৰু কিবা কিবি থাকিলেও পৰিয়ালৰ কিবা ফাংচনছ থাকিলেও মেখেলা চাদৰ নহ'লে শাৰী তেনেকৈ পিন্ধি যাওঁ আপোনালোকে যিখিনিয়ে মোক সদায় ভিডিঅ' চাই থাকে তেওঁলোকে এনেও গম পায়েই খালি ঘৰত ড্ৰেছ যিহেতু এলাও আছে যে ড্ৰেছ পিন্ধিব পাৰি একো প্ৰব্লেম নাই তো সেইটো কাৰণে মই ঘৰত যেতিয়া কাম চামখিনি কৰি থাকোঁ ন তো সেইটো কাৰণে ড্ৰেছে পিন্ধি থাকোঁ আৰু ওলাই মেলি গ'লেও ড্ৰেছে পিন্ধি যাওঁ আৰু এনেকুৱাতো নহয় ন যে একেবাৰে চুটি পিন্ধো বা কিবা তেনেকুৱাও নহয় একদম নিজৰ শালীনতাটো ৰাখি পিনি কেনেকৈ কি পিন্ধিব লাগে সেইখিনি আমি জানো ন আজিকালি মোৰ হিচাপত চবেই জানে মই যিমান ছোৱালী দেখিছোঁ বা ইনষ্টাগ্ৰামতে দেখুওৱা হওক বা মোৰ নিজৰ ফ্ৰেণ্ডছ হওক বা মোৰ বাহঁত হওক দেখোঁ নহয় চবেই আজিকালি চব পিন্ধে কিন্তু চবেই জানে মানে কেনেকৈ পিন্ধিব লাগে কি নাই তো সেইটো কথাত মানুহক কমেণ্ট দিয়াটো মই ইমান ভাল নাপাওঁ কাৰণ কেলৈ মই নিজে পিন্ধিছোঁ কোনো কাৰো একো প্ৰব্লেম হোৱাও নাই আৰু মোৰ ঘৰত প্ৰব্লেম হোৱা নাই মোৰ চচুৰালত প্ৰব্লেম হোৱা নাই আৰু মই তেনেকুৱা একো পিন্ধা নাই স্পেচিয়েলি মোৰ নিজৰ হাজবেণ্ডে যেতিয়া পাৰ্মিশ্যন দিছে তো তাতনো কি প্ৰব্লেম হ'ব পাৰে ন তথাপিতো ইয়াত যিহেতু মই জিন্স পিন্ধিবলৈ কি হয় এনেই পাপাহঁত থাকে কাৰণে জিন্স পেণ্ট পিন্ধা নাই কাৰণে মই এতিয়ালৈকে বৰ্তমান সেইটো পিন্ধা নাই তো সেইটোতো হয় ন যে মই ভাল লগা নাই কাৰণে নিজেইতো পিন্ধা নাই তো সেয়াই আৰু মানে যাৰ যি মন যায় কোনোবাই মেখেলা চাদৰ পিন্ধি ভাল পায় কাৰণে পিন্ধে এতিয়া মই নিজে মেখেলা চাদৰ শাৰী পিন্ধি ভাল পাওঁ কিন্তু ঘৰত যদি মই এনি টাইম পিন্ধি থাকিবলৈ হয় তেতিয়া মানে কামবোৰ কৰিবলৈ মোৰ অলপ দিগদাৰ হয় সেইটো কাৰণে মই ঘৰত নিপিন্ধোঁ তো সেনেকুৱাই কথা আৰু যি গৰম পৰিছে কেনেকৈনো পিন্ধিম তো সেয়াই বহুতে কমেণ্ট কৰে আৰু স্পেচিয়েলি ডিকি বাৰ্থডেটোত কমেণ্ট কৰিছিলে আকৌ মেখেলা চাদৰ বা শাৰী পিন্ধি যোৱা হ'লে বেছি ভাল লাগিলেহেঁতেন বাৰু তাত বাৰু আগৰবাৰ যিবাৰ ঘৰত পাৰ্টি কৰিছিলোঁ সেইবাৰ মই শাৰীয়ে পিন্ধিছিলোঁ এইবাৰ যিহেতু ৰেষ্টুৰেণ্টত দিছোঁ তো সেইটো কাৰণে ড্ৰেছে পিন্ধি গ'লোঁ আৰু প্ৰত্যেকবাৰে ছেইম টাইপত কৰিবলৈ মনো নাযায় ন তো সেই তেনেকুৱা হয় আৰু আপোনালোকে বা আজিলৈকে কিবা ফাংচনছ বা ফেমিলি কিবা ক'ৰবাত বা মই ড্ৰেছ পিন্ধি যোৱা দেখিছে নেকি কেতিয়াও নাই পিন্ধা ন তো সেইটো কাৰণে পটকছে কি হয় ন এটা দুটা কমেণ্টৰ কাৰণে মনটো ইমান বেয়া লাগে কাৰণ ইমানখিনি ভাবি মেলি কৰোঁ তাৰপিছতো এটা বা দুটা কমেণ্টৰ কাৰণে কেতিয়াবা মনটো এনেইটোতো মই ইমান লাইটকৈ লওঁ ইমান মই এইবোৰ ভাবি নাথাকোঁ কিন্তু তথাপিতো কেতিয়াবা মনটো যদি ডাউন হৈ থাকে সেইটো সময়তো যদি তেনেকুৱা কমেণ্ট এটা পাই যাওঁ কিবা বৰ বেয়া লাগে মনটো জানেনে তো সেয়াই আৰু ক'ব লগা আছিলে ক'লোঁ আৰু মই তো সেয়াই আৰু কিনো ক'ম আৰু তাতনো কি ক'ম যিসকলে ক'ব বিচাৰিব তেওঁলোকেতো কৈয়ে থাকিব তেওঁলোকক বুজায়ো লাভ নাই তো সেইটো কাৰণে যাৰ যি মন ক'ব পাৰে একো প্ৰব্লেম নাই মই নিজৰ যিটো জানো সেইটো হিচাপতে কৰোঁ কাম আৰু মই নিজেও ক'ত কি পিন্ধিব লাগে ক'ত কেনেকৈ থাকিব লাগে এইখিনিতো জানো ন তো আৰু বহুতে কয় যে তুমি ঘৰত মানে কি ক্ষীণাইছা ড্ৰেছ পিন্ধিবৰ কাৰণে ক্ষীণাইছা নেকি হয় ড্ৰেছ পিন্ধিবৰ কাৰণে ৰিজন সেইটোও হয় ছেকেণ্ডটো মোৰ হেল্থৰ ইছ্যু হৈছিলে সেইটো কাৰণেও থাৰ্ড কি হয় ন যদি শকত ক্ষীণ বুলি মোৰ কোনো প্ৰব্লেম নাই শকত হৈ যেতিয়া গৈ আছিলোঁ তেতিয়াওতো মই ক্ষীণাবলৈ ট্ৰাই কৰা নাছিলোঁ কাৰণ মই শকত ক্ষীণ মই এইবোৰ ভাল নাপাওঁ মই যেনেকুৱাই নহয় মই নিজকে তেনেকেই ভাল পাওঁ কিন্তু হেল্থৰ যেতিয়া প্ৰব্লেম হ'ল তেতিয়া যেতিয়া মোৰ গাটোত লাগিলে ন তেতিয়া মানে একদম ক্ষীণাবলৈ মন গ'ল সেই
তেতিয়াহে মই ফুল ডেডিকেশ্যন দি এক্সাৰচাইজ হওক ডায়েট হওক সেইখিনি কৰিছোঁ তো সেইটোৱে বস্তু কোনোবা শকত বুলি একো প্ৰব্লেম নাই কোনোবা ক্ষীণ বুলি প্ৰব্লেম নাই আপোনাৰ মনটোৰ ওপৰতে কথা আৰু মই বিচাৰোঁ নহয় একচুৱেলি আপোনালোকে নিজেও জানে যে মই যেতিয়া শকত আছিলোঁ তেতিয়াও মই ড্ৰেছ পিন্ধিছিলোঁ তো ক্ষীণাব মানে ড্ৰেছৰ কাৰণে ক্ষীণাইছোঁ সেইটো কোনো ৰিজন নহয় হয় বাৰু তেতিয়া দেখিবলৈ বেছি ভাল লাগে সেইটো বেয়া মিছা কথা নহয় কিন্তু তথাপিতো ড্ৰেছৰ কাৰণে ক্ষীণোৱা নাছিলোঁ মই হেল্থৰ ইছ্যুৰ কাৰণে সেইটো কাৰণে ক্ষীণাইছিলোঁ তো সেইবোৰে সৰু সৰু কেতিয়াবা কমেণ্ট থাকে আৰু তথাপি আপোনালোকক জনাই দিছোঁ আৰু তো কেতিয়াবা যদি তেনেকুৱা আৰু কমেণ্ট পাওঁ তেতিয়া মই আপোনালোকক বাৰু জনাম বাৰু মানে মানুহে কেনেকৈ মানুহক ডাউন দি মানে ক'ব পাৰে কথাবোৰ সেইটো হিচাপত আৰু কিছুমানে ভালকৈ কয় বা এইটো কৰিবচোন তেতিয়া ভাল লাগিব বেছি তেনেকৈ সেইবোৰ মই বেয়া কেতিয়াও নাপাওঁ কাৰণ কোনোবাই মোক ভাল পায় আৰু মোৰ বেছি ভাল হোৱাটো বিচাৰে সেইটো কাৰণে মোক কিবা এটা কৈছে যে সেইটোত মই কেতিয়াও বেয়া নাপাওঁ কিন্তু কিছুমানে অলপ ডাউন দি কয় যে তেতিয়া মোৰ বহুত বেয়া লাগে তো সেয়াই এতিয়া পটাপট ব্ৰেকফাষ্টটো কৰি লওঁ নহ'লে চাইবাৰতে হ'বগৈ আৰু দেই এয়া এফালে মা কাপোৰ পূৰা ৰেডি কৰি থৈছোঁ মই মায়ে পিন্ধিব পৰাকৈ এতিয়া কাপোৰখিনিতে লাগোঁগৈ বুলি ভাবিছোঁ তো ব'লক আপোনালোককো দেখাই থাকিম আৰু খালি মই ফোনটো হাতেদি ধৰি থাকিব নোৱাৰিম আৰু অলপমান আপোনালোকক দেখাম আৰু ক্লিপ সেয়াই আৰু আজি ৰ'দ নাই যদিও ইমান গৰম পৰিছে নহয় বাপৰে এনেকুৱা বেছি গোপনিহে উঠে মোৰ মানে হয়তো ৰ'দ দি দিব লাগে নহ'লে বৰষুণ দিব লাগে এই মাজত থাকিলে মোৰ বৰ কিবা লাগে গাটো অৱস্থা চাওকচোন কি অৱস্থাত থৈছোঁ মই কাপোৰ কানি এইবোৰ চব এইযোৰ নতুনকৈ চেলোৱাৰ ছেট এটা এমেজনৰ পৰা লৈছিলোঁ তো সেইটোৱে হয় ভালকৈ পিছত দেখাম বাৰু এতিয়া মই তাৰপিছত ইয়াতো এয়া মাখানা পেকেট দুটামান আছে কেইটামান কিটচেনত থৈ আহিলোঁ বাকী দুটামান ইয়াতে থৈ দিছোঁ সেয়াই আৰু বস্তু এইফালে সেয়া মেখেলা চাদৰযোৰ সেইদিনাখন তেনেকৈ মেলি থৈ গ'লোঁ সেই তেনেকৈ থাকিলে তাৰপৰা এইটো ড্ৰেছ কটনৰ যে এইটো নিপিন্ধোঁ আৰু তো কিবাকিবি মুচিবলৈ মেলিবলৈ লাগিব বুলি উলিয়াই থৈছোঁ বাকী ট্ৰলি এইটো খুলিব লাগিব এতিয়া যিগাল কাপোৰ আছে ইয়াত মইতে জোখ লাগিব এতিয়া পটাপট কৰি লওঁ কাপোৰ দেখিলে ন পূৰা আজি জপা হ'ল তাৰপিছত আকৌ এইখিনি জাপিলোঁ এতিয়া পূৰা তাৰপিছত এতিয়া জাপিম এইবোৰ তো পটাপট কৰি লওঁ এনেই ট্ৰলিত কাপোৰখিনি চব জাপি থোৱাই আছে আপোনাৰ ৱাৰ্ডৰোবত জেগাই জেগাই ভৰাই দিলে হৈ গ'ল বাৰু তো পটাপট ষ্টাৰ্ট কৰোঁ এয়া ৱাৰ্ডৰোবৰ ওপৰত আপোনালোকে দেখিছেনে গোটেই বিয়াৰ প্ৰেজেণ্ট হয় এইখিনি ভালখিনি ওপৰত আছে বাকীখিনি তলত আমাৰ গ্ৰাউণ্ড ফ্ল'ৰতে আছে ভালকেইটা ওপৰত খালি থৈ দিছোঁ আৰু বাকী লেফ্ট ছাইডে চাওক গোটেই সেইফালে মেখেলা চাদৰখিনি আছে তো মুঠতে এইটো ৰুমত অকল কাপোৰে ভৰপূৰ হৈ গৈছে উপায় নাই ন কাপোৰবোৰ পেলাইও দিব নোৱাৰি ইয়াৰ নতুনকৈ লৈও থকা হয় এইটো আৰু এই দুযোৰ দ্বিতীয় মোৰ কাৰণে কিনি থৈছে মই হোৱাইট চক্স ভাল পাওঁ তাৰপৰা এইফালে এইখিনি কাপোৰ দিছে সেইখিনি মই নথকা অৱস্থাত পূৰা শ্বপিং কৰিলে জিন্স আছে 3টামান টি চাৰ্ট কিনিছে টি চাৰ্টখিনি মোক অহা দিনাখনে লগালগ দেখাইছে তাৰপিছত আকৌ পাপাৰ কাৰণেও পাপাৰ বাৰ্থডে যিহেতু আহি আছে মানে মই ইনলজৰ কথা কৈছোঁ তো পাপাৰ কাৰণে দুটা পিচ কিনি থোৱা আছে টি চাৰ্ট একেবাৰে সি কিনি পেলালে আৰু তাৰপৰা সেয়াই এতিয়া এইখিনিও জেগাই জেগাই থওঁগৈ মই টি চাৰ্টকেইটা পাপাক যেতিয়া দিম তেতিয়া দেখাম বাৰু দেই ভালকৈ এযোৰ কাপোৰ এযোৰ আছে মেখেলা চাদৰ এযোৰ এয়া মান ধৰিছিলে যে তেতিয়া মান ধৰোঁতে পোৱা হয় মানযোৰ তো সেয়াই আৰু এইখিনি সামৰিলোঁ এইফালে এইখিনি দিছে কাপোৰ সেইফালে এইখিনি চিলাই থোৱা আছে তো সেইখিনিও সামৰিব লাগে সেয়াই আৰু যেনে তেনে থৈছোঁ আৰু হেঁচি ঠেলি মানে কি হৈছে এইফালে ড্ৰেছখিনি থৈছোঁ এইফালে আপোনাৰ আছে চেলোৱাৰ ছেটখিনি তললৈ আছে মেখেলা চাদৰ তেনেকৈ ভাগ কৰি থৈছোঁ এইফালে শাৰী আছে কি হৈছে ড্ৰেছখিনি আৰু চেলোৱাৰ ছেটখিনি পেণ্টে চেণ্টে বহুত হৈছে একদম ওপৰলৈ উঠি গৈ আছে এটা উলিয়ালে এইখিনি পৰিব এইটো কনফাৰ্ম তথাপিতো তেনেকৈ থৈ দিছোঁ আৰু পিছত দেখা যাব কেনেকৈ মেনেজ কৰোঁ অলপমান হ'লগৈ আৰু এতিয়াও এইফালে এইখিনি বাকী আছে একচুৱেলি কি হ'ল ন কি কয় তাত ভৰাবৰ কাৰণেও মানে জেগা উলিয়াব লগা হৈছে যে আকৌ কাপোৰখিনি উলিয়াই নতুনকৈ সেইখিনি অকণমান জাপিলোঁ তাৰ ওপৰতহে সেইখিনি ভৰাব পাৰিছোঁ তেনেকুৱা হৈছে আৰু ইয়াৰ পৰা নিওঁতে যিমান কাপোৰ নিছোঁ আনোতে তাৰ ডাবুল আনিছোঁ চ' সেইটো কাৰণে আকৌ জেগা উলিয়াই থাকিব লগা হৈ গৈছে তো এতিয়া বাকী কামখিনি কৰি লওঁ আৰু একদম ভাগৰ লাগি গৈছেগৈ আৰু ইফালে হেৰি আপোনাৰ আইপেডতে কিবাকিবি লগাই লৈছোঁ তাকে চাই মেলি আছোঁ আৰু সেয়াই আৰু কিবা এটা লগাই নল'লে কি হয় আৰু বৰ হৈ যাওঁ গান চান কিবা এটা লগাই ল'লে বেছি ভাল লাগে ন তো সেই তেনেকৈ তো পটাপট কৰি লৈছোঁ দেই ফাইনেলি আহিলোঁ কাপোৰ চাপোৰ জাপি হৈ গ'ল জাপোতে একচুৱেলি বহুত দেৰি লাগে এইটো কাৰণেই আগৰ কাপোৰখিনিও সামৰা হয় নাই আকৌ সেইখিনি জেগা উলিয়াব লগা হয়
তো সেইখিনি কৰোঁতে আধা ঘণ্টাতকৈ বেছি লাগিলে তাৰপিছত একচুৱেলি মোৰ দুটামান বস্তু বিচাৰিব লগা আছিলে কাগজ পত্ৰ দুখনমান তো সেয়া বিচাৰিলোঁ সেয়া মোৰ ওচৰত নাই বাৰু এতিয়া বৰ্তমান নাপালোঁ তো সেয়া বিচাৰোঁতে 15 মিনিটমান লাগি গ'ল তো সেয়া দেখিছে নে কেইটাতে যোৱা 2টা বাজিব হ'ল 1 ঘণ্টা হ'ব হ'লহি আৰু তাতে মানে মই লাহে লাহে কৰি আছোঁ আৰু বহুত কাপোৰো আছিলে জেগাই জেগাই ভৰাইছোঁ আকৌ ছাইডৰখিনিও ঠিক ঠাক কৰিছোঁ এইখিনি কৰোঁতে মেলোতে সেয়া অলম'ষ্ট 45 মিনিটে লাগি গ'ল তো এতিয়া যি তাৰ পৰা উলিয়ালোঁ নালাগে সেইখিনি বস্তু এতিয়া যাওঁ বাহিৰত একদম তলত পেলাই থৈ আহোঁগৈ তো সেয়াই আৰু তাৰপৰা এতিয়া কিটচেনত কি হৈ আছে মই আপোনালোকক দেখাই আছোঁ বাৰু ৰ'ব ইডলি পেষ্টটো কালিয়ে মই গুড়ি কৰি পিনি থৈ দিছিলোঁ তো আজি বনাইছে এৰাতি আপোনালোকে আগতে বনাই দিব তেতিয়া বেছি ভাল হয় আৰু ফুলে এফালে কুকাৰটো খানা দি থোৱা আছে আমাৰ এই জাষ্ট কিটচেনৰ পৰা আহিলোঁ আহি পাই প্ৰথমতে গা চা ধুই ল'লোঁ কাৰণ একদম ঘামি আজি অৱস্থা বেয়া তাতে এক্সাৰচাইজ কৰোঁতে আজি বহুত ঘামিলোঁ গৰম বহুত বেছি পৰিছে আজি তো গা চা ধুই আহি প্ৰথমতে এচিটো লগাই লৈছোঁ নাই এচি নহ'লে নোৱাৰিম মানে মোৰ ইমানেই গৰম উঠিছে তাতে খানা চানাখিনি বনাই পিনি আজি আইটেম অলপ বেছি হৈ গ'ল বনাওঁতে 12টাৰ পৰা একদম 2টা বাজিলে তো গেছৰ ওচৰত ৰখোতে আৰু বেছি গৰম উঠি গ'ল আৰু তাতে মই 2টা বজাত খানা চানা বনাই হ'লত কঁঠাল খাই দিলোঁ চ' সেইটো কাৰণে চাগে বেছি গৰম উঠিছে তো এতিয়া অকণমান বহি লওঁ 10 মিনিট যিহেতু ফ্ৰেছ অলৰেডি হৈয়ে গ'লোঁ আৰু ডিকি ডিউটি পৰা এতিয়ালৈকে অহা নাই অকণমান দেৰি হ'ব বুলি কৈছে তো ভাবিলোঁ তাৰ লগত একেবাৰে খাই দিম একেলগে আৰু তো মাহঁতক কৈছোঁ আপোনালোকে খাই মেলি লওক বাঢ়ি মেলি মাহঁতক খাবলৈ মানে বহুৱাই পিনি মই বোলো গাটো ধুই লওঁগৈ তাৰপিছত ওপৰৰ পৰা আকৌ কাপোৰখিনিও আনিলোঁ এতিয়া এইখিনিও জাপি মেলি চব জেগাই জেগাই থৈ লওঁ তাৰপাছত এতিয়া এচিটো লগাই দিছোঁ যে ঠাণ্ডা হৈ যাব অট'মেটিকেলি তো ধুনীয়াকৈ কামকেইটা কৰি ল'ব পাৰিম ৰুমৰ কাৰণ মই 12টা বজাতে ওলাই যোৱা ৰুমটোলৈ এবাৰো অহাই নাই এতিয়া 2:30 বাজি গ'ল অলৰেডি তো সেয়াই আৰু পটাপট কামখিনি কৰি লওঁ আৰু ভাবিছোঁ আজি ইভিনিং ওলাই মেলি যাবও পাৰোঁ যদি গৰমটো কমে দেই কাৰণ ইমান গৰম পৰিছে কাপোৰ চাপোৰ পিন্ধি আকৌ ওলাই যাবলৈ মনেই নাযায় মেকআপটোতো বাদেই দিয়ক নৰ্মেলকৈ মানে গ'লেও ইমানেই ঘামো নহয় আৰু মই এনেও বহুত বেছিকৈ ঘামো চ' সেইটো কাৰণে চাই লওঁ বাৰু ওলাই যাওঁ নে নাযাওঁ তো যদি যাওঁ তেতিয়া ডেফিনেটলি মই ভিডিঅ' কৰি দিম তথাপিতো মই ভিডিঅ'টো ইমানতে সামৰি দিছোঁ কাৰণ যদি যোৱা নহয় তো সামৰিবলৈ মোৰ থাকি যায় সদায় চ' সেইটো কাৰণে কৰিছোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ আৰু এটা কথা ক'ব থাকিলে নহয় আৰু যে এতিয়া ইডলি যে বনোৱা ভিডিঅ'টো দেখিছিলে এইটো ইভিনিঙৰ কাৰণে বনোৱা হৈছে মায়ে ফাৰ্ষ্ট ট্ৰাই কৰিছে মই বনোৱাটো মাক দেখিলোঁ বাৰু কি কি তিয়াইছিলে সেইখিনিও মই দেখিলোঁ নেক্সট যেতিয়া মই বনাম ভালকৈ আপোনালোকৰ লগত ৰেচিপিটো মই শ্বেয়াৰ কৰিম একদম হেল্ডি বস্তু হয় একদম তেল চেল নোহোৱাকৈ ধুনীয়াকৈ বনাইছে খাব পৰাকৈ তো আপোনালোকৰ লগত মই ৰেচিপি শ্বেয়াৰ কৰিম খালি আমি চাম্বাৰ বনোৱা নাছিলোঁ মই বুট দালি বনাম বুলি মানে বুট দালি তিয়াই থোৱা আছে তো সেইটো কাৰণে চাম্বাৰ বনাবলৈ বহুত চব্জি লাগে আৰু মছলাটো যিহেতু আনি থোৱা নাছিলে চ' সেইটো কাৰণে এতিয়া বোলো নাই বুট দালি দি ধুনীয়াকৈ বনাই দিওঁ তো সেয়াই বুট দালি বনাম আৰু তো ইডলি ৰেচিপি মই নেক্সট ভিডিঅ'ত দিম ভালকৈ তো ভিডিঅ'টো আজিলৈ মই ইমানতে সামৰি দিছোঁ যদি চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত যিমান পাৰে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব যাতে আৰু বহুত মানুহ মোৰ লগত জড়িত হ'ব পাৰে আৰু সোনকালে মই 100K কৰি দিয়ক না প্লিজ আৰু হোম টুৰৰ কথাটো আপোনালোকে বহুতে যে কৈ থাকে মই হোম টুৰ দিবলৈ ট্ৰাই কৰিম মই কৈছোঁ না ঘৰত চব মানুহ থাকিলে আকৌ ৰুমৰ পৰা উলিয়াই বনাবলৈ বেয়া লাগে যে যিদিনাখনে ঘৰত মানুহ ক'ৰবাত মুভি চাব যাব বা কিবা কৰিব সেইদিনাখন মই ডেফিনেটলি বনাই দিম দেই তো বাই বাই লাভ ইউ অল